মজা বঢ়িয়া নমস্কাৰ মই শ্ৰী ৰাহুল কুমাৰ ৰংহা নমস্কাৰ মোৰ নাম শ্ৰী পবিত্ৰ মেধি আজি এই ভিডিঅ'টোত দেখাম যে আমাৰ গাঁৱৰে দাদা এজন এখন ভৰি নথকা অৱস্থাটো কেনেকৈ এক্সাৰচাইজ কৰিব কেইটামান আপোনালোকক এক্সাৰচাইজ দেখাব আৰু ভিডিঅ'টো চাব লাষ্টলৈকে চিনাবৰ কাৰণে সুবিধা হ'ব আমি মানে ফুলৰ পৰা ওলাই আহিছোঁ এক্সাৰচাইজ কৰি দেখাব আমাৰ দাদাই চাই থাকক বঢ়িয়া মজা বঢ়িয়া মজা বঢ়িয়া 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 মজা ৰেগুলাৰ এক্সাৰচাইজ কৰে দাদাজনে দে অলপ দেখাই দে এক্সাৰচাইজ বঢ়িয়া বঢ়িয়া হৈ গ'ল নেকি এই বেলেগ এটা দেখা দে অলপ দৌৰি দে একো নহয় যো এইফালে যো তই গৈ থাকচোন মই যাম যো বঢ়িয়া বঢ়িয়া মজা মজা বঢ়িয়া বঢ়িয়া যো বঢ়িয়া বঢ়িয়া এই মজা বঢ়িয়া হৈ গ'ল এক্সাৰচাইজ দেখাবি বঢ়িয়া হৈ গ'ল বহুত কথা শিকিবও পাৰিব মানুহৰ এখন ভৰি নাথাকিলেও সপোন বহুত কিমান থাকে সেইটো কথা জানিব পাৰিব উপলব্ধি কৰিব পাৰিব আৰু ভিডিঅ' ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব প্লিজ ছাবস্ক্ৰাইব কৰি দিব জয় অসম